নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আজি আকৌ এটি নতুন ভিডিঅ'লৈ। আৰু এয়া মই উপস্থিত আছিলোঁ আজি আমাৰ এয়া দিচাং নদীৰ পাৰৰ খুদুঘাটত, যিহেতু 78 দশকৰ ফ্ৰেণ্ড বন্ধু বান্ধৱ তেওঁলোকে 78ৰ পৰা একে বেষ্টত পঢ়া বন্ধুসকল তেওঁলোক একলগ হৈছিলে, যিহেতু আমাৰ মাহঁতৰ বয়সৰ মাৰ ফ্ৰেণ্ডবিলাক। আৰু তাতে আজি ময়ো আহিছিলোঁ আৰু এয়া দেখিছে তেওঁলোকৰ লগত কৰা স্মৃতিবিলাক অকণমান সজীৱ কৰি ৰাখিবৰ কাৰণে এনেকৈ অকণমান আপোনালোকলৈ ভিডিঅ' আগবঢ়াই দিলোঁ। চাব ভিডিঅ'টো, সকলোৱে লাইক কৰিব। 78 দশকৰ বন্ধুৰ ফূৰ্তিবিলাক। আমাৰ দাই মোৰ লগত আছে, তেওঁৰ মুখেৰে শুনক তেওঁলোক কোন বছৰ কোন বেষ্টৰ পৰা একেলগতে থকা আৰু আজি তেওঁলোকে কোন বেষ্টৰ পৰা একেলগ হৈছে সেইখিনি আমাৰ দদাইদেউৰ মুখে শুনি লওক। কওক। আমি প্ৰায় 1978ত একেলগে পঢ়িছিলোঁ আৰু প্ৰায়বিলাক আজি ঢুকালে, প্ৰায়বিলাক 4জন ঢুকালে আমাৰ লগৰ। তথাপিতো কিছুমান জীয়াই আছিলে। আমি তথাপিতো সেইখিনিয়ে আমি লগ হৈ আজি এনেকৈ তাৰমানে বনভোজ হিচাপে আমি ইয়াত খুটুঘাট দলঙলৈ আহিলোঁ, একলগ হ'লোঁ আৰু এনেই ভাল লাগিলে। ইয়াত খুটি নালি থাকি যাব পাৰে কেতিয়াবা, সেইবোৰ যেন আমাৰ লগৰবোৰে দুখ নধৰে। হয়তো কোনোবা থাকি গৈছে। আমি প্ৰথম আমাৰ 4-5জন ঢুকালৰ কাৰণে আমি মৌন প্ৰাৰ্থনা কৰিলোঁ। মৌন প্ৰাৰ্থনা কৰাৰ পিছত প্ৰত্যেকে নিজৰ নিজৰ পৰিচয় দাঙি ধৰিলে। দাঙি ধৰাৰ পিছত আমি সমিল মিলকে যিখিনি পাৰোঁ আগবঢ়াই নিবলৈ এজনৰ উদ্যোক্তা লৈছিলোঁ। তেওঁ ক'লে যিখিনি কথা যে আমি অহা বছৰ আমি তিনিচুকীয়াৰ গুৰিজানত সিদ্ধান্ত লৈছোঁ। গোটেইখিনি আজি সিদ্ধান্ত হ'ল। সেই যাম আকৌ তাকে কৈছোঁ আৰু হ'ব। তো চাব সকলোৱে তেওঁলোকৰ স্মৃতিবিলাক আমি এনেকৈ সজীৱ কৰি ৰাখিছোঁ। মালবিকা আৰু আমাৰ খুৰীয়ে খুন্দাত লাগি গৈছে। হেল্ল' গাইজ, চাওক এয়া আমাৰ দিচাং নদীৰ খুদুঘাটৰ এটা কি সুন্দৰ মনোৰম পৰিৱেশ। আৰু সেই সুদূৰ দূৰত দেখিছে ইয়াত আছে আমাৰ মাহঁতৰ পিকনিক প্লেচ আৰু আমি পাৰে পাৰে ঘূৰি ফুৰিছোঁ। আৰু এয়া হৈছে আমাৰ খুদুঘাটৰ দলং। এয়া দেখিছে আমি কিমান দূৰৰ পৰা আহিলোঁ আৰু এইফালে ফটো শ্ব'ট হৈ আছে। আৰু তাৰ মাজতে আমি আহি এয়া পালোহি খেতিৰ শস্য চাবৰ কাৰণে। লগত আছে আমাৰ ককাইদেউ। আৰু এয়া দেখিছে খুব সুন্দৰ, এয়া হৈছে এইজোপা আপোনালোকে কি বুলি কয়, আমি কওঁ কপাল ফুটা। আৰু ঠিক এইজোপা কপাল ফুটাৰ ধৰণৰে গছ, কি গছ হয় বাৰু আপোনালোকে জনাবচোন। আৰু আহি দেখিলোঁ ইতিমধ্যে তেওঁলোকৰ চিনাকি পৰ্ব হৈ আছে। প্ৰতি বছৰে যেন এনেকৈ মই লগ লাগিছিলোঁ সকলোৱে মোক দেখা পাওঁ, ঈশ্বৰে যেন মোক আশীৰ্বাদ কৰে। যোৱা বছৰটো উৰুকাৰ দিনা পতা বৰ বেছি দীঘল কৰিব নালাগে। নহ'লে সেইটো দলঙৰ মানে কাষতে মৰমৰ বন্ধু বান্ধৱীসকল, আমি মোৰতো সকলোৱে মানে পৰিচয়টোৱে বা সকলোৱে জানেই মোৰ ঘৰ, কিন্তু মোৰ নামটো হ'ল সমস্যা সোণোৱাল। মই এজন খেতিয়ক। মোৰ পৰিয়ালৰ বিষয়ে অলপ কম। মোৰ ছোৱালী দুজনী, বৰ্তমান ডাঙৰজনী মোৰ এতিয়া মাছনি কৰি আছে আৰু ছেকেণ্ডজনী বৰ্তমান এতিয়া ঘৰতে আৰু কি হ'লে সকলো বন্ধু বান্ধৱলৈ সকলোলৈ মোৰ আন্তৰিক জ্ঞাপন কৰিছোঁ। আৰু যাতে 2024 চন বিদায় দি নতুন বছৰক সকলোৱে আদৰি লয়, সেয়ে মোৰ সকলোৱে মানে আন্তৰিক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। মই সুব্ৰত বনিয়াঘাট গাঁৱত মই সৰু সুৰা ব্যৱসায় এটা কৰি থাকোঁ আৰু ঘৰতে। আৰু
চাৰিটাত মানুহ ঘৰত মোৰ ডাঙৰ ল'ৰাটো বিকম পাছ কৰিলে কৰি সি মানে ইভেণ্ট কৰি দিব ডিজে প্ৰগ্ৰাম কৰি কৰে আৰু গোটেইকেইটা আৰু সৰুটো এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব ছায়েন্সত যিটো কাম কৰোঁ গধূলি অলপ ওলাই আহোঁ কেতিয়াবা বীৰেণক অলপ পাওঁ আহি এইটোত পাওঁ মোকটো লগ নপাওঁ পাওঁ কেতিয়াও পাওঁ সেই সেইদিনাখন গৈছিলোঁ এটা বিয়ালৈ প্ৰবীণক বহুত দিন লগ পালোঁ এনেকৈ পাই থাকে ভাল লাগে আৰু তাৰপিছত গধূলি মই ঘৰতে অলপ বাহিৰত আহি দুই এজনক লগ পাওঁ লগ পাই ঘৰতে যাওঁগৈ সিমানেই যোৱা বছৰ যিটো অনুষ্ঠান মোৰ বন্ধু তেতিয়া মোক ক'লে ঠিক আছে যাম বাৰু মোক আকৌ বিয়েনে উপাধিটোৱে বেছি মোৰ নাম হৈছে পবিত্ৰ গাঁও মোৰ টিকলাগড়তে ঘৰ আৰু আমি চাৰিটিয়ে দুইজনী আমি মাষ্টাৰ ডিগ্ৰী ডিব্ৰুগড় মানে এডিটৰ কৰি আছে বৰ্তমান এজনী আৰু কি ক'ম বেছি আৰু নাই আৰু সকলোৱে নৱবৰ্ষৰলৈ শুভেচ্ছা থাকিল আগতে দৰকাৰ হ'লে ইয়াতে কৈ মোৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ নহয় মানে ৰানিংটো চলাই দিছিলোঁ যে সেইটো কাৰণে তেনেকে নহ'ব বলো জীৱন নামটো কৈ দিলে হ'ব কোনে কি কৰিছে কোনো নাজানে মাইকটো লৈ লওক অতীতৰ স্মৃতি আহে মোৰ কাষলৈ যেতিয়া বিচনাত পৰিলৈ ধৰো কান্দিবলৈ অতিথি যায় শ্ৰদ্ধাভাজন বন্ধু বান্ধৱীসকল এইকাৰণে ক'লো পপাৰ চেনেল মোৰ শ্ৰীমতী মোৰ নাম তৈলেন বৰুৱা কঁঠালগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ বিষয় শিক্ষক আছিলোঁ অসমীয়া বিভাগৰ আৰু 18 চনত অৱসৰ ল'লোঁ চৰকাৰে খেদালে তাৰপিছত মোৰ ল'ৰা ছোৱালী বুলিবলৈ ক'বলৈ গ'লে বৰ এগাল ল'ৰা ছোৱালী অমিতা লগা দি লাগিলে গছজোপা সেইখিনিয়ে আৰু মই ভাল পাওঁ 1 নম্বৰতে চামৰা গাহৰি মাংস লাই শাকৰ লগত দিয়া দ্বিতীয়তে ভাল পাওঁ মই সাহিত্য চৰ্চা কৰি কবিতা লিখোঁ কবিতা এটা গাই দিম নেকি কবিতাৰ শিৰোনাম পৰিয়াল বাজেট আপোনাৰ মোৰ নিজৰ কবিতাৰ শিৰোনাম পৰিয়াল বাজেট পেনটো আলনাত থওঁতেই খিটিংকৈ পৰি চলি গ'ল আঠনীয়া পেনটো আলনাত থওঁতেই খিটিংকৈ পৰি চলি গ'ল আঠনীয়া 6 টকীয়া মমবাতি এডাল জ্বলাই শ্ৰীমতীয়ে পুৰি শেষ কৰিলে আঠনীয়াটো বিচাৰি আৰু কি ক'ম মই গোটেই 24 চনটো বেমাৰতে গ'ল আজি 24 চন শেষ হৈছে গতিকে আজি শেষ দিনটোতে গোটেই বেমাৰখিনি আজি খুদুঘাটতে এৰি থৈ যাম বুলি ভাবিছোঁ আৰু আপোনালোকৰ সকলোকে শুভেচ্ছা জনাইছোঁ গতিকে কথা এটা হয় লগ পোৱা কথাটো জীৱনৰ কক্ষপথত বাগৰি ফুৰোঁতে অচিনাকি নতুন চিনাকি হয় আৰু নতুন চিনাকি মনৰ চিনাকি হৈ আন্তৰিকতাৰ শিলত অংকিত কৰে স্মৃতিৰ গুণৰেখা এই কিমান চনত আছিলে জানো 10ত বৰহাট হায়াৰ ছেকেণ্ডেৰীত 78ত লগ খাইছিলে তাৰপিছত কোন ক'ত গ'ল
চাকৰি সন্ধানত, ব্যৱসায় সন্ধানত, ঘৰত, গতিকে আজি ইয়াত লগ পাইছে। গতিকে এই লগ হোৱাটো খুব ভাল পাইছোঁ। আন্তৰিকতাৰে সকলোকে শুভেচ্ছা জনাইছোঁ। সকলোৱে সুখে আনন্দৰে থাক, নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আৰু অলপ কথাটো বৰ দীঘলীয়া কৰিবলৈ মন যোৱা নাই। মধ্যখণ্ডত কুৰকুৰি উঠিছেই লাহেকৈ, গতিকে এইখিনিকে কৈ মই সামৰিলোঁ। ধন্যবাদ। আমাৰ ইয়াত নৱজ্যোতি ভূঞা নামৰ এজনে বৰ অভিনয় আজি আমি চাওঁ। নৱজ্যোতি নহ'লে মই টানি লৈ যাম। তেওঁতো যোৱাবাৰ আহিছে। টেষ্টি পৰিচয়টো দিব লাগিব। মইতো কোনো ব্যৱসায়ী নহয় বা কিবা নহয়, খেতিয়ক বুলি ক'ব লাগিব ন। খেতিয়ক সাধাৰণ নহয় দেই, খেতিয়কৰ বহুত দৰকাৰ নহ'লে মই খেতিয়কো নহয় বাৰু, ব্যৱসায়ীও নহয়। এই থানাত দুখন এখন নাখাই মৰিব খেতিয়ক মোবাইল খাই এতিয়া ইণ্টাৰনেট খাব। নব্বৈ চনতে গাঁৱৰ পৰা খেদাই দিলোঁ। নব্বৈ চনতে গাঁৱৰ পৰা খেদাই দিলে। থেংক ইউ। এইখিনিতে আমাৰ বন্ধু বান্ধৱসকল, আমাৰ সুবোধ গগৈ তেখেতৰ পৰিবাৰ নামটো, তেওঁলোকে সফল দম্পতি। কি কাৰণে সফল দম্পতি আপোনালোকে বহুতে নাজানে। তেওঁৰ ল'ৰাটো আন্তৰ্জাতিক খ্যাতিসম্পন্ন আৰ্ম ৰেচলাৰ, ৱৰ্ল্ড চেম্পিয়ন। ধন্যবাদ। সকলোৱে এটা শুভেচ্ছা। পাঞ্জা খেলত তেওঁ ৱৰ্ল্ড চেম্পিয়ন হৈছিলে। গতিকে আমাৰ মাজত একেবাৰে সফল দম্পতি বুলি ক'বলৈ হ'লে খ্যাতিসম্পন্ন বঢ়িয়া লাগিলে ন। ল'ৰাটোৰ নাম মই নাজানো, কৈছিল নৱদ্বীপ গগৈ। তুমি এতিয়া বাকীখিনি আৰম্ভ কৰি দিয়া। নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ কাৰণে কি ক'ম, সকলোৱে মোক চিনি পায়। আৰু মোৰ ল'ৰা এটা ছোৱালীজনী আমাৰ ক'ব লাগিব। বুলি কেলৈ কৈছ? আমাৰ বুলি ক'ব লাগিব ন। ছোৱালীজনী বৰ্তমান নাৰ্ছ কৰিছে। ল'ৰাটো থাকি গ'ল। কাঞ্চন জংঘা তুষার শুভ্রক্ষীর ময় অপ্রভৃতিবী মোর জটা ঝরি ঝরি নিজরি নিজরি বয় নিগরি নিগরি অবিরল কল্প হৈৰজা পয়ধৰা পিউষ কলিলা উলধনি গংগা আপোনাৰ প্ৰভাতৰ অৰুণৰ জ্যোতি অন্নন্দ্ৰী জুৰি মোৰ আলোক নৃত্য কৰি বিয়পাই বিশ্বত ৰঞ্জন দ্যুতি মোৰে আশে পাশে গায় কিন্নৰী বালিকায় আলোক বোধন মহাগীত সন্ধিয়াই সন্ধিয়াই বেলি বিদায় গানে দিগন্ত কৰে মুখৰি উদয় আৰু অস্তৰ বৰ্ণ বৈচিত্ৰ্যৰে ছয়াময় আকাশোনেৰে কাছে প্ৰহেলিকাময় সমন আছে কুতজ কুসুমৰ লগে লগে লাখে লাখে মৃদু মধু কম্পিত সমীৰণ চন্দা শৈল বালদলে কস্তুৰী গন্ধা শুনো বহি বহি মই কাঞ্চন জংঘা যুগ 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 ডম্বৰু বাজে মোৰে চোতালতে যে ত্ৰম্বক নাচে মহাকালে নাচে যি সৃষ্টি স্থিতি প্ৰলয়ৰ মৃদু মধু তাণ্ডৱ উৎকট ভংগ সেই কাল বাজনাৰ ময়ে প্ৰধান যা পৰিতাল ব্ৰহ্মতাল ৰুদ্ৰতাল তাল ৰূপগন্ধ দ্ৰুত বিলম্বিত লয়ে মাৰণ উচাতন মন্ত্ৰ পুকাৰি বাই যাওঁ বিশ্ব মৃদংগ ধন্যবাদ মোৰ নাম নৱজ্যোতি ভূঞা মই 78ৰ আপোনালোকৰে সংগী এজন ছাত্ৰ আৰু মোৰ পৰিয়াল মোৰ ছোৱালী এগৰাকী আছে তেওঁ এতিয়া দিল্লীৰ DTU দিল্লী টেকন'লজিকেল ইউনিভাৰ্চিটিত তেওঁ
মাষ্টাৰ ডিগ্ৰী কৰি আছে ফিজিক্সত, ইঞ্জিনিয়াৰিং ফিজিক্সত। আৰু মোৰ পত্নী গুৱাহাটীত থাকে, তেওঁ সৰু সুৰা চাকৰি এটা কৰি আছে। মই অকলে এতিয়া সোণাৰীত থাকোঁ। মোৰ বাগান অকণমান আছে বিমলাপুৰ। তেখেতৰ ছোৱালী ভাল খবৰ এটা আছে, গতিকে আমি সকলোৱে হাত চাপৰি দি তেখেতকো আমি শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। মানে মোৰ ছোৱালীজনীয়ে এবাৰ ইণ্টাৰনেশ্যনেল ছায়েন্স কনভেনশ্যনত এখন পেপাৰ ছাবমিট কৰিছিলে, মানে কেঞ্চাৰ আৰ্লি ষ্টেজত কেনেকৈ কেঞ্চাৰ ডিটেকশ্যন কৰিব পাৰি অপ্টিকেল ফাইবাৰৰ যোগেদি। সেই পেপাৰখন অলৰেডি ইণ্টাৰনেশ্যনেল পৰ্যায়ত IIT-ত সেইখন চেংচন হৈছে আৰু অলৰেডি জাৰ্নেলত প্ৰিণ্ট হৈ ওলাইছে। গতিকে এইটো তাইৰ কাৰণে এটা ভাল খবৰ, আৰু আপোনালোক সকলোৰে আশীৰ্বাদ পালে নিশ্চয় তাই ভৱিষ্যতে কেঞ্চাৰ ডিটেকশ্যনৰ ক্ষেত্ৰত কিবা এটা কাম হাতত লৈছে, এইটো সম্পূৰ্ণ হ'ব। ধন্যবাদ। পেপাৰখন ছোৱালীজনীৰ নাম হ'ল আৰ্হি ভূঞা। গ্ৰুপৰ হেৰিত দি দিব লাগে। কি কৰিলি লগৰখিনি মানে ধুনীয়া ধুনীয়া হৈ আছে, মই নাচাওঁ দেই, লাভ লাগিব। চবৰে এটা এটা জীৱন নিজৰ নিজৰ। আপোনালোকক ভাল লাগিছে দেখি, এনেকুৱা এটা পৰিৱেশ। আচলতে সময় আপোনালোকৰ আগত এনেকৈ থাকোঁতে এতিয়া মোৰ খুব মনত পৰিছে মানে গানটো মই এতিয়া হ'লেও অকণমান আপোনালোকক মই শুনাই দিব বিচাৰিছোঁ। কেনেকুৱা পাইছে জনাব দেই। মজা লাগিছে ন? অঁ পইচা দিছিলে নহয়। এইফালে চাই দিব অকণমান, তললৈ পূৰা খাই আছে। চাই দিব দেই অকণমান, খাই থাকোঁতে কৈ আছিলোঁ আপোনাক। কেনেকুৱা পাইছে খাই ক'ব কওক। ভাল লাগিছে ন? অঁ আপোনালোকে যদি অনুষ্ঠানটো লৈ থাকে আমি আহিয়ে থাকিম আৰু। এইফালে আমাৰ মাহঁতি খাই আছে। কেনেকুৱা পাইছে তাই খাই পেলাই কওক। আপুনি হেৰি কি মাংস, গাহৰি মাংস খাইছেনে মাছ খাইছে? গাহৰি নহ'লে নচলে। মজা মজা। ছাৰে আছিলে বাৰু আগতে, এতিয়া ক'তা আপুনি দেখোন মাছ মাংস একো পোৱাই নাই, একোৱে দিয়া নাই। কি হ'ব এতিয়া? আহক দিয়ক। আৰু এইফালে কি দিছে? গাহৰি মাংস, লাই। গাহৰি মাংস, লাই, নেমু টেঙা। হ'ব হ'ব, ইয়াৰ নালাগে, হ'ব দে, একদম হৈ যাব। কেনেকুৱা পাইছে কওক। ভাল হৈছে, খুব সুন্দৰ হৈছে, খুব সুন্দৰ হৈছে, খুব সুন্দৰ হৈছে। আজি ব্যৱস্থাপনা কৰে আৰু তোমালোকৰ সহযোগিতাই আজি অনুষ্ঠানটো আৰু সুন্দৰ কৰি তুলিলে। তোমালোকলৈ ধন্যবাদ। তোমালোক আমাৰ বোৱাৰী মানুহ, আকৌ ভৱিষ্যতে লগ পাম। ঠিক আছে।
আছিলে চালে তো মোৰ কৰা অঞ্জনা কথাবোৰ কিয় পাহৰে বিছনাতে পৰিলে বন্ধু-বান্ধৱীসকল সকলোৱে চাব ভিডিঅ'টো এয়া আমাৰ মাহঁতৰ অতীতৰ সকলো লগ হৈছে আৰু এয়া খুব আনন্দ ফূৰ্তি কৰিছে এখনি ৰাতি চলাইছিলো